ৰমিও, বাবাই মোক যাদু শিকাই দিম বুলি কৈছিলে। মই ভূতবিলাক ধৰিব পৰাকৈ, ভূত যিমান আছে চবকে ধৰিব, ভূত চুৰেল চবকে ধৰিব পৰাকৈ মোক যাদু শিকাই দিম কৈছে। তুমি মোৰ লগত থাকিবা আকৌ, মই যাদু নিশিকালৈকে তুমি মোৰ লগত থাকিব লাগিব। অ' পিটু, তই ইয়াত বহি আছো হৈছে অকলে অকলে কি কৰিছ তই? হাবিখনত অকলে অকলে আহি আছে, সেইদিনাখন ভূত চুৰেলে পোৱা মনত নাই তোৰ? তই অকলে অকলে আছো হৈছে, তোৰ ভয় লগা নাই? এনেকৈ তই অকলে অকলে আছো কিন্তু দিগদাৰ হ'ব, পিছত আকৌ কেতিয়াবা ময়ো নাথাকিম, ৰমিও নাথাকিব, তোক ধৰি লৈ যাব, খাই পেলাব। অঁ, তেতিয়াই গম পাবি তই। আৰু হেৰি নহয়, সেইটো কথা পাতিছোন বাৰু, তই ইয়াত বহি এনেকৈ যে তই ধ্যান কৰা নিচিনাকৈ বহি আছে একদম কেলে? কিবা কৰিছ নি তই ইয়াত? নহয় তই মই শুনিলোঁ ইয়াত বোলে বাবা এজন থাকে, বাবা এজনে বোলে যাদু শিকাই দিয়ে বোলে। তেতিয়া সেই যাদু শিকিলে, সেই আমি যে লগ পাইছিলোঁ চুৰেল বাগানত যে বাবাজন, সেই বাবাজনে বোলে চব শিকাই দিয়ে বোলে যাদু। তেতিয়া বোলে আমি ভূতে আমাক নধৰে আৰু আমি ভূত খেদিব পাৰিম। সেইটো কাৰণে মই ভাবিলোঁ সদায় সদায় ভূতে পাই থকাতকৈ আমি এনেকৈ যাদু শিকি লোৱাই ভাল বুলি ইয়ালৈ আহিলোঁ আকৌ। বাৰু মই তেনেকৈ আহিলোঁ, তইনো ইয়াত কি কৰিছহি আৰু? তই আহিছ যে অকলে অকলে, ৰমিও কেনি গ'ল? ৰমিওক দেখা নাই? ময়ো তেতিয়াহ'লে একেটা কামতে আহিছোঁ, ময়ো সেই বাবাক লগ কৰিবলৈকে আহিছিলোঁ। ৰমিও আছে, ৰমিও ওচৰতে এডোখৰতে মোৰ লগতে আহিছে, এডোখৰতে ৰখি পেলাই কিবা এটা কৰিছে। কি কয়, কিবা খাবলৈ খানা বিচাৰিছে নেকি চাগে। আৰু হেৰি কি কয়, ময়ো সেইটো কাৰণে আহিছোঁ বাবাজনক লগ কৰিবলৈ। বাবাজনে লগ কৰিলে যাদু শিকাই দিয়ে বোলে, মই ভূত ধৰিব পাৰিম, ভূত খেদিব পাৰিম অকলে অকলে, তেতিয়া ইমান প্ৰব্লেমে ৰমিও নিজৰ কামত বিজি হৈ থাকিব পাৰিব। সেইটো কাৰণে আহিছোঁ। ভালেই হ'ল দে, দুয়োটাই একেলগে তেতিয়া যাদু শিকিম। আৰু ঘৰত আকৌ নকবি আকৌ আমাক ভূতে পাইছিলে, চুৰেলে পাইছিলে, আকৌ যাদু শিকিব আহিছোঁ, নহ'লে আকৌ আমাক পিটিব। মা নাই বুলিহে, এতিয়া আমাৰ মা আহিলেতো বাৰু মোক কি কৰিব ঠিকানে নাই গম পালে। তো সেইকাৰণে নকবি, তহঁতৰ মাকো মই নকওঁ, আমাৰ মাকো নকবি আৰু, গম পালে দুয়োটাকে খুব পিটিব। ব'ল তেতিয়াহ'লে দুয়োটাই একেলগে বাবাক বিচাৰি যাওঁ। সোনকালে শিকি পেলাই সোনকালে ঘৰলৈ যাবগৈ লাগে যাদু শিকি। ব'ল তেতিয়া যাওঁ, ৰমিয়কো মাতি দে, আমি তিনিটা একেলগে যাওঁ। বাবা, তুমি ইয়াত আছা? আমি পিতুৱে মই তোমাক গোটেই বিচাৰি ফুৰিছোঁ। তুমি যে কৈছিলা যাদু শিকাম বুলি, আজি আমি যাদু শিকিবলৈ আহিছোঁ তোমাৰ ওচৰত। ভূত এইবোৰ চুৰেল চবকে যে আমি ধৰিব পাৰোঁ, আৰু কিবা কিবি যাদু কৰিব পৰাকৈ আমি যাদু শিকাই দিয়া দেই বাবা। আমি তোমাৰ ওচৰত যাদু শিকিবৰ কাৰণে আহিছোঁ। অঁ বাবা, আমি তোমাৰ ওচৰত যাদু শিকিবৰ কাৰণে আহিছোঁ, আমাক যাদুটো শিকাই দিয়াচোন তেনে। আমি যাতে আকৌ চুৰেলে আমাক নাপায়, ভূতেও ধৰিব নোৱাৰে, আমি ভূতক যাতে ধৰিব পাৰোঁ তেনেকৈ যাদু শিকাই দিয়াচোন। তেতিয়াহ'লে মোৰ ওচৰত যাদু শিকিবলৈ আহিছ? ঠিক আছে বাৰু, মই তহঁতক যাদু শিকাম, কিন্তু তহঁতি সাৱধানে থাকিব লাগিব। অলপমান যাদু মন্ত্ৰ খেলি মেলি হ'লে তহঁতক ভূতে ধৰিব। তহঁতি সদায় যাদু মন্ত্ৰটো মনত ৰাখিব লাগিব। আৰু তহঁতৰ ড্ৰেগনটোৰ নাম কি আছিলে? ৰমিঅ'ক লগত লৈ ফুৰিবি। সি বহুত সাহসী হয় আৰু বহুত শক্তিশালী। সি থাকিলে তহঁতক ভূতে কোনেও একো কৰিব নোৱাৰে। সেইকাৰণে সদায় তহঁতি ৰমিঅ'ক লগত লৈ ফুৰিবি। তহঁতি দুইটা মোৰ ওচৰলৈ আহ। ওম ব্লিং লং চিং চাই স্বাহা। ঠিক আছে দে, তহঁতক মই যাদুটো দি দিলোঁ, তহঁতি এই মন্ত্ৰটো মনত ৰাখিবি। আৰু এই মন্ত্ৰটো মনত ৰাখোঁতে সদায় তহঁতি মোৰ কথা মনত পেলাবি। আৰু এতিয়া ইয়াত এটা কংকাল আহিব, তহঁতি ভয় নাখাবি, কিন্তু সি তহঁতক আশীৰ্বাদ কৰিব, ৰখি থাক। হাই এভৰিৱান, চব ভালে আছেনে তোমালোকে? মই আজি আহিলোঁ মতাৰ কাৰণে। তোমালোকক লগ পাই ভাল লাগিল। তোমালোকে মন্ত্ৰটো ভালকৈ মনত ৰাখিবা, আৰু এই মন্ত্ৰটো মোৰ ওপৰত কৰিব নোৱাৰিবা। মই কাকো অন্যায় নকৰোঁ আৰু মোকো কোনেও কৰিব নোৱাৰে। হে। এতিয়া মই যাওঁ, তোমালোকে থাকা, কিবা প্ৰব্লেম হ'লে মোক মাতিবা, মই আহিম। মই এইবোৰ যাদু চাদু নিশিকোহি নেকি? এই ভূতৰ কাৰণে ভয় লাগে, আকৌ এটা ভূতহে আহিছে মন্ত্ৰ মাতিলত। তয়ে শিক পাই, মই যাওঁগৈ। ময়ো নিশিকোহি নেকি তই পিটু? এটা মন্ত্ৰ মাতিলেচোন, এইটো মন্ত্ৰ মাতিলেচোন ভূতে আহে। ভূত খেদিবলৈহে মন্ত্ৰ শিকিবলৈ আহিছিলোঁ বাবা। তুমি আকৌ যিটো মন্ত্ৰ দিলে মাতিলে ভূতে আহে। তো আমি নিশিকোঁ নেকি? আমি যাওঁগৈহে। আমাৰ লগত ৰমিও আছে নহয়, ৰমিয়ে বচাব আৰু, ৰমিৰ লগতে থাকিম। বাবা, আমি যাওঁগৈ দেই, তুমি বেয়া নাপাবা, আমি মন্ত্ৰ নিশিকোঁ, এইটো আমি নোৱাৰিম চাগে।